নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দুদিনমানৰ পৰা বাতৰি কাকতত বা টিভি নিউজ চেনেলত খুব এটা কথা বিতৰ্ক চলি আছে আৰু সেয়া হৈছে ইণ্ডিয়াখনক ইণ্ডিয়া নহয় ভাৰত বুলি ক'ব লাগে। মানে আমিতো ভাৰত বুলি জানো, আমি ভাৰতীয়সকলেতো ভাৰতক ভাৰত বুলিয়ে কওঁ বা হিন্দুস্তান এনেকৈ বুলিও কওঁ। কিন্তু যেতিয়া আমি বেলেগ দেশলৈ যাওঁ, ইণ্টাৰনেশ্যনেলি ক'ৰবাত যাওঁ বা নিজকে যদি পৰিচয় দিবলৈ হয়, তেতিয়া ক'ৰ পৰা আহিছা বুলি ক'লে আমি ইণ্ডিয়াৰ পৰা আহিছোঁ বুলি কওঁ, যিহেতু তেখেতসকলে ইণ্ডিয়া বুলিয়ে চিনি পায়। এতিয়া সেই যে আমি ইণ্ডিয়া বুলি কওঁ, সেই ইণ্ডিয়াটো আমি ভাৰত বুলি ক'ব লাগিব বুলি কৈছে। এয়া বিজেপি চৰকাৰৰ এয়া পলিটিক্স, মানে পলিটিক্সৰ বহুত এটা বিতৰ্ক চলি আছে। সিহঁতৰ মাজত কি হৈছে সেয়া ভালকৈতো মই নাজানো, কিহৰ কাৰণে এইটো বিতৰ্কটো চলিলে সেয়াও ভালকৈ নাজানো। কিন্তু এতিয়া কৈছে যে আমি এতিয়া য'তেই মানে এতিয়া ধৰি লওক ষ্টেট বেংক অফ ইণ্ডিয়া বুলি যিহেতু কওঁ, এতিয়া ষ্টেট বেংক অফ ভাৰত বুলি ক'ম। এনেকৈ মানে লাহেকৈ ওলাইছে যে আমি এতিয়া সকলোতে মানে য'ত ইণ্ডিয়া লিখোঁ আমি কাগজে পত্ৰে, সেয়া এতিয়া ভাৰত বুলি লিখিব লাগিব বুলি এনেকৈ মানে বিতৰ্ক চলি আছে। এতিয়া কথাটো এতিয়া যিহেতু এনেকৈ কৈছে বিজেপি চৰকাৰখনে যে ইণ্ডিয়াখনক এতিয়া আমি ভাৰত বুলি চবতে হেৰি কৰিম বুলি, মানে অফিচিয়েলি যিখন আমি ইণ্ডিয়া লিখোঁ এতিয়া অফিচিয়েলি ভাৰত বুলি লিখিম বুলি এনেকৈ কৈছে। কিন্তু ইমান সহজ নহয়, কাৰণ ইণ্টাৰনেশ্যনেলি সকলোৱে আমাক ইণ্ডিয়া বুলি জানে। এতিয়া ঘপককৈ যেতিয়া আমি ইণ্ডিয়াটো হটাই মানে ভাৰত বুলি কৰি দিওঁ, মানে চবতে অফিচিয়েলি হিচাপে, তো সকলোৱে মানে মনততো সোমাই গ'ল ইণ্ডিয়া বুলি। এতিয়া পুতুকে ভাৰত বুলি গ্ৰহণ কৰিবলৈ অকণমান দিগদাৰ হয়। আমিতো ভাৰত বুলি কওঁ জানোৱেই, কিন্তু বাহিৰলৈ গ'লে সেইটো ভাৰত বুলি ক'বলৈ অকণমান সকলোৱে একচেপ্ট কৰিবলৈ অকণমান দিগদাৰ হয়। তাৰোপৰি আৰ্টিকেলত যিহেতু ভাৰতখনক ইণ্ডিয়া বুলি গণ্য কৰা আছে, মানে লিখা আছে, তো সেই আৰ্টিকেলটো প্ৰথমতে চেঞ্জ কৰিব লাগিব। আৰু আৰ্টিকেল এখন চেঞ্জ কৰিবলৈ ইমান সহজ নহয়, হয়নে? কাৰণ প্ৰথম আৰ্টিকেলৰ পেজতে আমাৰ লিখা আছে যে ভাৰতখনক ইণ্ডিয়া বুলি মানে ক'ব, মানে ষ্টেট বুলি। এতিয়া প্ৰথমতে যদি আমি ইণ্ডিয়াটো চেঞ্জ কৰিব হয়, তেতিয়াহ'লে আৰ্টিকেলটো চেঞ্জ কৰিব লাগিব। এইটোতে বহুত দীঘলীয়া প্ৰচেছ হয়। এতিয়া যিহেতু বিতৰ্ক চলি আছে, ইয়াৰ শেষ পৰ্যায়ে কি হয় বৰ্তমান নাজানো, কি হ'বগৈ গৈ আছে, মানে এতিয়া ভাৰতে হ'বগৈ নে ইণ্ডিয়া হ'বগৈ, এইটো কথা ভালকৈতো এতিয়া সময় গ'লেহে গম পোৱা যাব। এতিয়া প্ৰথম কথা যে কথাটো উঠিলে কেনেকৈ, ক'ৰ পৰা মানে ইণ্ডিয়াটো ভাৰত হ'ব লাগে বুলি কথাটো উঠিলে, সেয়া কৈ আছোঁ, আপোনালোকে চাওক। আমি সকলোৱে জানো যে এতিয়া G20 হ'বলৈ গৈ আছে আৰু ইয়াত দেশৰ পাৱাৰফুল প্ৰেছিডেণ্ট সকলোবোৰ আহিব। গোটেই পাৱাৰফুল দেশ এখনৰ প্ৰেছিডেণ্টসকল বা ডাঙৰ মানুহবোৰ আহিব মানে ইয়ালৈ। নিউ দিল্লী যিটো হ'ব, তাত মানে 9-10 তাৰিখে তাতে আপোনাৰ ইয়াতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাষ্ট্ৰপতি হওক বা ডাঙৰ মানুহ হওক, এই সকলোবোৰ গোট খাবহি। এতিয়া সেই যে 9-10 তাৰিখে যে এই হ'বগৈ G20, তাত আমাৰ ভাৰতৰ প্ৰেছিডেণ্টে তেখেতে মানে কি কৰিছে, খাবলৈ মানে নিমন্ত্ৰণ দিছে, যে সকলোকে খোৱাৰ নিমন্ত্ৰণ মাতিছে। এতিয়া সেই নিমন্ত্ৰণ যেতিয়া দিব, এখন কাগজৰ থ্ৰুৱেদি দিব ন, এখন অফিচিয়েলি এখন কাগজ ওলাব। সেই কাগজখনত কি লিখিছে চাওক, দ্য প্ৰেছিডেণ্ট অফ ভাৰত, দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া নাই লিখা, দ্য প্ৰেছিডেণ্ট অফ ভাৰত লিখিছে। সেই যে ভাৰতটো লিখিলে এইবোৰ ডাঙৰ কথা, কাৰণ এইটো এটা সৰু সুৰা কাগজ পত্ৰ নহয় যে অফিচে যাব। ইয়াত এজন ডাঙৰ বিষয়াক মাতিছে, দেশৰ ৰাষ্ট্ৰপতিক মাতিছে, বেলেগ দেশৰ ৰাষ্ট্ৰপতিক ইনভাইট কৰিছে আমাৰ ইণ্ডিয়ালৈ। আমি যে কওঁতে এতিয়া ইণ্ডিয়া ওলাইছে, কিন্তু এতিয়া তেখেতে লিখিছে দ্য প্ৰেছিডেণ্ট অফ ভাৰত। সেইটো এতিয়া আমাৰ পুতুকে আমি যিহেতু কিমান আগৰে পৰা ইণ্ডিয়া কৈ থাকোঁ, এতিয়া ঘপককৈ আমাৰ ইণ্ডিয়া ওলায়, কিন্তু তেখেতে কি লিখিলে, ভাৰত। সেই যে লিখিলে ভাৰত বুলি, এতিয়া সকলো বিজেপি চৰকাৰে কৈছে যে ইণ্ডিয়াখনক আমি ভাৰত হিচাপে এনেকৈ ক'ম বুলি। আৰু মাননীয় মুখ্যমন্ত্ৰী, আমাৰ অসমৰ যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ য'ত হেণ্ডেলত আছে, তাতো মানে ভাৰত বুলি লিখি থৈছে, আপোনালোকে চেক কৰিব পাৰিব তাতে। তো গতিকে এতিয়া কংগ্ৰেছ চৰকাৰ মানে যি অপজিশ্যন পাৰ্টিবোৰ আছে, সেই সকলোবোৰে গোট খাই এটা গোট বান্ধিছিলে, ইণ্ডিয়া গোট বুলি। এতিয়া সকলোৱে কোৱা মতে এইবোৰ সকলোবোৰ পলিটিক্স হয়। তো সিহঁতে যে ইণ্ডিয়া যিটো গোট গঠন কৰিলে, সেই ইণ্ডিয়াটো অঁতাবলৈ বাবে, এতিয়া ইণ্ডিয়াটো নাইকিয়া, সিহঁতৰ সংগঠনটো নাইকিয়া কৰি দিবলৈ বাবে মানে এতিয়া ইণ্ডিয়া নামটোকে উঠাই দিব বিচাৰিছে। এতিয়া ইণ্ডিয়াৰ ঠাইত ভাৰত কৰিব বিচাৰিছে। ইয়াৰ মানে এইবোৰ সঁচা হ'ব বা মিছাও হ'ব মই নাজানো, কাৰণ এইবোৰ বাতৰি কাকতত এনেকৈ ওলাই আহিছে। গতিকে এতিয়া যি কি নহওক, সেইটো সিহঁতৰ মাজত পলিটিক্স
পলিটিক্স যি চলি আছে কিন্তু এইটো এটা বহুত ডাঙৰ কথা আমাৰ ইণ্ডিয়াখন যিটো আমি সকলো ইণ্ডিয়া বুলি বাহিৰত ৰিপ্ৰেজেণ্ট কৰোঁ গতিকে সেই ইণ্ডিয়াখনক এতিয়া আমি চবতে ভাৰত বুলি ক'ব লাগিব এতিয়া য'তে আপুনি ধৰি লওক ইণ্ডিয়া বুলি লিখা থাকে কাগজে পতে যেনেকৈ ষ্টেট বেংক অফ ইণ্ডিয়া এতিয়া ষ্টেট বেংক অফ ভাৰত বুলি গণ্য কৰিব লাগিব সেয়া এতিয়ালৈকে হোৱাগৈ নাই এতিয়া হ'বগৈ গৈ আছে কি হয় সেইটো সময়ত দেখা যাব যি কি নহওক চাওঁ কি হয় ইণ্ডিয়াখনক ভাৰত বুলি ক'বনে ইণ্ডিয়াখনে থাকিব ইয়াৰ সময়ত আমাৰ দেখা যাব গতিকে আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে মোৰ ভিডিঅ'বোৰ যদি অলপ ইনফৰমেশ্যন বুলি ভাবে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ওচৰত থকা বেল আইকনটো ক্লিক কৰি থ'ব তেন্তে আজিৰ কাৰণে বাই বাই